Hey everyone, welcome back to my YouTube channel. নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালেই আছে আৰু আজি দেখিছে নে ঘৰটো অলপমান বেলেগ দেখিছে। আজি আপোনালোকৰ ওচৰত মই আগবঢ়াইছো এটা হোম টুৰ। নগাঁৱত আমি ৰেন্টত থাকো হেতু কাৰণে তাত ইমান ভালকে নেদেখুৱা আৰু আজি দেখুৱাম মোৰ নিজৰ ঘৰখন। গতিকে আহক আজি ভিডিঅটো আৰম্ভ কৰো। আৰু এতিয়া আপোনালোকক লৈ যাম একদম আমাৰ ৰাস্তাৰ পৰা আৰু এটা চাই থাকক ভিডিঅটো আৰু আজি স্পেশাল বনাইছে আমাৰ ভন্টিয়ে বৰা চাউলৰ ভাত আৰু গাহৰি মাংস আৰু আপোনালোকক দেখুৱাই আছো ভিডিঅটো। এইটো হৈছে আমাৰ গাঁৱৰ ৰাস্তাটো আৰু ইফালে পথাৰ চাৰিওফালে আৰু এইটো সন্মুখতে আমাৰ এটা পুখুৰী আছে আৰু ইফালে দেখিছেনে এয়া পথাৰ। এটা ধান কাটি দিলে বাৰু। এতিয়া যাওঁ আহক আমি ভিতৰলৈ। এয়া আমাৰ ৰাস্তা ঘৰৰ ইয়া দেখিছে কাকা আৰু দেউতাই কথা পাতি আছে আৰু আজি ইয়াৰ মোনাত এয়া তামোল পাৰিছে। এতিয়া যাওঁ আমাৰ ভিতৰলৈ আৰু এয়া মই এখন সৰুকৈ গাৰ্ডেন বনাই থৈছোঁ ইয়াত। এয়া দেখিছেনে এয়া ধুনীয়াকৈ ফুল ৰুই থৈছোঁ, এইফালেও আছে আৰু আজি দেউতাও আহিছে। এতিয়া যাওঁ বলক আমাৰ ভিতৰলৈ। আৰু এইটো আমাৰ হৈছে ড্ৰয়িং ৰুম। এয়া ধুনীয়াকৈ সজাই থৈছোঁ আৰু এইটো টেডি বেয়াৰ। এইটো আমাৰ ড্ৰয়িং ৰুমতো অলপমান ফুল ৰাখি থৈছোঁ। আৰু এইটো দেখিছেনে আমাৰ টবি ধুনীয়াকৈ চাই আছে। এতিয়া যাওঁ নেক্সট ৰুমলৈ। আৰু ছেকেণ্ড হৈছে এইটো মোৰ আৰু ভণ্টি দুজনীৰ ৰুম। যিয়ে নহওক গাঁৱত থাকোঁ, নিজৰ ঘৰৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। আৰু এয়া কালি আমি এয়া ডেক'ৰেশ্যন কৰিছোঁ ৰুমটো অকণমান ভালকৈ আৰু আপোনালোকক ভালকৈ দেখুৱাম ভিডিঅ'টো। এইটো আৰু এখন আমাৰ বিচনা আৰু এয়া নগাঁৱৰ পৰা আহিছোঁ কাৰণে এয়া কাপোৰ এনেকৈয়ে থৈ দিছোঁ আৰু এইখন ড্ৰেছিং আৰু এয়া এনেকুৱাকৈ আমি সজাই ৰাখিছোঁ আৰু ৰুমটো। এতিয়া আন এটা ৰুমলৈ যাওঁ। এইটো হৈছে আমাৰ গেষ্ট ৰুম বুলি ক'লেও বেয়া নহয়, ইয়াতে থাকে আলহীবিলাক আহিলে আৰু এইটো ৰুমটো ধুনীয়াকৈ এনেকৈ থৈছোঁ আৰু সৰু সুৰাকৈ। মাহঁতৰ ৰুমলৈ এইটো হ'ল মোৰ মাহঁতৰ ৰুম। এইখন বেড মাহঁতৰ, ইয়াত তেনেকৈ থকা নহয় কাৰণে এইটো ৰুম এনেকৈয়ে থাকে। আৰু এইটো মোৰ মাৰ বিয়াত দিয়া হয় আৰু এইটো নতুনকৈ কিনা। আৰু এইখন ড্ৰেছিংখন এনেকৈ ঢাকি থৈছোঁ কাৰণ এইটো ৰুমত কোনো নাথাকোঁৱেই, আমি নগাঁৱত থাকোঁ জানেই সকলোৱে, সেইটো কাৰণে এনেকৈ থৈছোঁ। আৰু এইজনী মই এতিয়া যাওঁ ডাইনিং ৰুমলৈ। এইটো আমাৰ ডাইনিং ৰুম আৰু সেইটো খুৰীহঁতৰ ৰুম দেখুৱাই আছোঁ। এইটো আমাৰ ডাইনিং ৰুম, ইয়াতে এনেকৈ ৰাখিছোঁ আৰু এইটো সৰুকৈ গোসাঁই ঘৰ ভিতৰতে ৰাখিছোঁ। আৰু ডাইনিং ৰুমৰ লগতে আমাৰ কিটচেনটো আছে আৰু এইটো আমাৰ কিটচেন আৰু ইয়াতে আমি এনেকৈ বস্তুবিলাক ৰাখি থৈছোঁ। সেইফালে খুৰা খুৰী বহি আছে আৰু এয়া আমি চৌকাত আজি বনাইছোঁ এয়া পৰ্ক আৰু এয়া বৰা চাউলৰ ভাত হৈ গ'ল। আপোনালোকক পৰ্কখিনি দেখুৱাই আছোঁ আৰু এয়া পৰ্ক দেখিছে তুলি আছে পূৰা, খাই বহুত টেষ্টি লাগিব বৰা চাউলৰ লগত। ঢাকি থৈছোঁ। চ' গাইজ দেখিলে আমাৰ ৰুমকেইটা আৰু আপোনালোকক বৰা ভাত পৰ্ক দেখুৱাম আৰু কেনেকুৱা আছে টেষ্টটো জনাম বাৰু। আপোনালোকেও খাবচোন কেতিয়াবা বৰা চাউলৰ লগত টেষ্টি লাগে। মই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম, গতিকে আপোনালোককো দেখুৱাই যাম কেনেকুৱা লাগে কি। গতিকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি খাবলৈ লৈছোঁ। এয়া হ'ল বৰা চাউলৰ ভাত আৰু এয়া পৰ্ক। মানুহ ধেৰ সেইটো কাৰণে অলপ কেনেকুৱা হৈছে আৰু এয়া আমাৰ বাইদেউ
সাইজটো ডাঙৰ কাৰণে বাইদেউ কৈছোঁ হা কিন্তু মোৰ ভণ্টি হয় আৰু এতিয়া আমি খাওঁ আৰু এতিয়া মই খাওঁ টেষ্টটো কৈ আছোঁ আপোনালোকক One single night dreaming about you. Air that I breathe doesn't mean nothing if you're not here. Giving me something I can hold on to. Baby, please don't leave. Give me life, I need you. Hold me close, I want to. Shut all the world out just to নেক্সট ডে কালি ভিডিঅ'টো কমপ্লিট কৰা নহ'ল গাটো খুব বেয়া লাগিলে সেইটো কাৰণে ভিডিঅ'টো সেইখিনি ৰখাই দিব লগা হ'ল আৰু আজি হৈছে ছানডে আৰু আমি আজি খাম গতিকে আপোনালোকক দেখুৱাই যাম কি আইটেম বনাই চব দেখুৱাম গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক এইটো আমাৰ জুই ধৰা ঘৰ আৰু ইয়াত গৰম পানী এনেকৈ আমি কৰি ৰাখোঁ গাঁৱৰ এটা সুন্দৰ দৃশ্য হয়তো বহুতে নাজানে সেইকাৰণে মই দেখুৱাই দিছোঁ আৰু এতিয়া চব্জি কাটো আজি হাঁহ আৰু চিকেন আছে কাটি আছে চাগে দেই মই নাজানো কোনফালে কাটি আছে এতিয়া চব্জি কাটো তাৰপিছত আপোনালোকক লগ পাই আছোঁ চাই থাকক ভিডিঅ'টো চিকেন হৈ গ'ল এয়া বাৰু অকণমান বাহিৰত উলিয়াই লৈ গৈছে আৰু এইফালে পানী গৰম কৰি আছোঁ দেখুৱাই আছোঁ হাই গাইজ আৰু এতিয়া দেখিছে না সৰু সৰু ল'ৰা ছোৱালীবিলাকে খাই আছে এয়া চব আমাৰ ফেমিলি হয় খুৰী ল'ৰা ছোৱালী তাৰপিছত বৌ বাচ্চা হয় আৰু বাচ্চা পাৰ্টি খোৱাৰ পিছত ডাঙৰবিলাকে খাম আৰু মোক দেখিছে বেমাৰী লুকছটো গাটো ইমানো ভাল নহয় কালিৰ পৰা খুব গাটো জ্বৰ লাগি আছে আৰু চুৱেটাৰ পিন্ধি আছোঁ আৰু ইয়াত ইমান ঠাণ্ডা পৰিছে মানে কি ক'ম আৰু গতিকে চাই থাকক ভিডিঅ'টো আৰু টেষ্টটো জনাম আপোনালোকক কেনেকুৱা কি হৈছে নতুন চাউলৰ ভাত খাম আজি চাওঁ কি কেনেকুৱা হয় আকৌ আজি ভণ্টিয়ে বনাইছে মোৰ গাটো বেয়া কাৰণে মই একো কামেই কৰিব পৰা নাই ভিডিঅ'কে বনাই আছোঁ এইটো কাৰণে ভিডিঅ'টো চাই থাকক আৰু এয়া খাবলৈ বহিছোঁ কলপাতত আজি ভাত খাম এইফালে খাই আছে দাদাহঁতে চবেই গাইজ ভাত পানী খাই গৈ আজৰি হ'লোঁ আৰু ভিডিঅ'টো মই এইখিনিতে এণ্ড কৰিব ওলাইছোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেখেতসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিল ভিডিঅ'টো চাই আৰু থেংক ইউ বাই বাই